জীৱনটো আচলতে খুব চুটি। কেৱল জীৱনৰ দুখ যন্ত্ৰণাবোৰেহে বহুত দীঘলীয়া যেন কৰে। মানুহৰ অন্তৰত এনে সুবুদ্ধি আছে যিটো বেছিভাগ সময়ত লুপ্ত হৈ থাকিলেও চৰম সংকটৰ সময়ত জাগ্ৰত হৈ মানুহক ৰক্ষা কৰিবলৈ চেষ্টা কৰে। যদি মানৱ জাতিক ভাল পাব খোজা তেন্তে তেওঁলোকৰ পৰা বেছিকৈ পাবলৈ আশা নকৰিবা। নিন্দাই মোক নিচ কৰিব নোৱাৰে, প্ৰশংসায়ো মোক উচ্চ স্তৰলৈ নিব নোৱাৰে। মই যি আছো সেয়ে থাকিম। মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে। তাত নিজৰো সময় নষ্ট আৰু মাছৰো মহা কষ্ট। উপকাৰ কৰি শত্ৰুক বশ কৰিব লাগে আৰু এজন শত্ৰুৰ দ্বাৰা অন্য শত্ৰুক বিনাশ কৰিব লাগে। যেনেকৈ মানুহে হাতৰ কাঁইটেৰে ভৰিত পিন্ধা কাঁইট উলিয়ায়। তোমাৰ শত্ৰু বহুত, ভাল কথা। ইয়াৰ অৰ্থ হ'ল তুমি জীৱনত কোনোবা নহয় কোনোবাৰ বিৰুদ্ধে থিয় দিছা। এই বুলি আক্ষেপ নকৰিবা যে মানুহে তোমাক নাজানে। তুমি এনেভাৱে কাম কৰি যোৱা যাতে মানুহে জানিবৰ যোগ্য হোৱা। অপমান শব্দটো প্লাষ্টিকৰ দৰে, কাৰণ প্লাষ্টিক মাটিৰ তলত পুতি থব পৰা যায়, কিন্তু ই কেতিয়াও পচি নাযায়। মই মানুহক ঘিণ কৰোঁ, অথচ মই নিজকে ভাল মানুহৰ ভিতৰতেই এজন বুলি ভাবোঁ আৰু মই নিজে কিমান বেয়া সেইটোও ভালদৰে জানো। দায়িত্বজ্ঞানহীন নাগৰিকে কেতিয়াও এখন উৎকৃষ্ট ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে। আদেশ পালন কৰোঁতাজনেহে আনক আদেশ দিব পাৰে। অসৎ উদ্দেশ্যৰে কোৱা এটা সঁচা কথা মানুহে সৃষ্টি কৰা সকলো মিছা কথাতকৈ ভয়ংকৰ। কোনো মানুহকে সম্পূৰ্ণৰূপে অনুকৰণ নকৰিবা। প্ৰত্যেক মানুহৰ সৎগুণ যেনেকৈ আছে তেনেকৈ অসৎ গুণো আছে। অসৎ গুণখিনি বাদ দি সৎ গুণখিনি বাছি ল'বলৈ সদায় চেষ্টা কৰিবা। নিজে পৰিশ্ৰম নকৰাকৈ কোনেও জীৱনত উপহাৰ বা কাম্য বস্তু পাবলৈ আশা কৰা উচিত নহয়। ডাঙৰ শিল এটা সঠিক ঠাইত বহুৱাবলৈ কেইবাটাও সৰু শিলৰ প্ৰয়োজন হয় আৰু এই কথা স্থাপত্যবিদসকলে ভালদৰে জানে। উদ্যোগী আৰু সাহসী পুৰুষকহে ভাগ্যই সহায় কৰে। জীৱনটোত যদি ঘাত প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ'ব নোৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকায়। নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰক ভাল পাব পাৰিবা। মানসিক তিক্ততাৰ দৰে সংক্ৰামক ব্যাধি আৰু একো